মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বহুত দিন পিছত তোমালোকৰ ওচৰত এটা ভিডিঅ' দিম। তো আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভাল পাবা। মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঠিক আছে। আজি মই দিম শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ৰচনা। জন্ম হৈছিল 1449 চনৰ আহিন মাহৰ শুক্ল দশমীৰ দিনা নগাঁও জিলাৰ আলিপুখুৰী বৰদোৱাত নামে ঠাইত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যাচন্দা দেৱী আছিল। মাক বাপেকৰ মৃত্যু হোৱাত বুঢ়ী মাক খেৰসুতীয়ে তেওঁক তুলি তালি ডাঙৰ দীঘল কৰে। তেওঁ শিক্ষা কেনেকৈ কৰিছে? 13 বছৰ বয়সতে বুঢ়ী মাকে শ্ৰীমন্ত শংকৰদেৱক গুৰু মহেন্দ্ৰ কন্দলীৰ টোলত নাম লগোৱাই দিয়ে। পঢ়াশালীত ভৰি দিয়াৰ লগে লগেই তেওঁ কবিতা লিখিব পাৰিছিল। শিক্ষাগুৰু তেওঁক নানা প্ৰশ্ন সুধিছিল আৰু তাৰ পৰাই শিক্ষকে তেওঁৰ মেধা শক্তিৰ পৰিচয় দিছে। মানে তেওঁৰ ইচ্ছা আছিল মই কবিতা লিখিম। তাৰ কাৰণে তেওঁ 13 বছৰত যেতিয়া পঢ়াশালীত ভৰ্তি হৈছিল, তেতিয়াৰ পৰাই তেওঁ কবিতা লিখিব চেষ্টা কৰিছিল আৰু লিখিব পাৰিছিলে। কৰ্ম আৰু ধৰ্মীয় জীৱন। শ্ৰীমন্ত শংকৰদেৱে 12 বছৰ কাল ভাৰতৰ নানা ঠাইত নানা তীৰ্থস্থান আদি ভ্ৰমণ কৰি আহি অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল। এই ধৰ্মক মহাপুৰুষীয় ধৰ্ম বোলে। তেওঁ অসমত নানা ঠাইত সত্ৰ স্থাপন কৰিছিল। তেওঁ বহুতো পুথিও ৰচনা কৰিছিল। তাৰ ভিতৰত কীৰ্তনঘোষা, দশম ভাগৱত, হৰিশ্চন্দ্ৰ উপোদ্যান, ৰুক্মণী হৰণ, নাট আদিয়ে ৰচনা কৰিছিল। তেওঁ কেইখনমান অংকীয়া নাট ৰচনা কৰিছিল। সেইবোৰ হ'ল ৰুক্মণী হৰণ, পাৰিজাত হৰণ, কেলিগোপাল, কালী দমন, ৰামবিজয় আদি। তেওঁৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ আছিল কীৰ্তনঘোষা। শেষকাল তেওঁৰ কেনেকৈ গৈছে? শ্ৰীমন্ত শংকৰদেৱৰ শেষকাল বেছি ভাল নহয়। কাৰণ মাটি বাৰী লৈ আনৰ লগত কাজিয়া লগাত কোচবিহাৰ কোচ ৰজা নাৰায়ণৰ ৰাজসভাত আহিছিল। তেওঁ তাতেই বহুতো শাস্ত্ৰ পুথি লিখিছিল। যি হওক, তেওঁ 120 বছৰ বয়সত 1558 চনৰ ভাদ মাহৰ শুক্ল পক্ষৰ দিনা মৃত্যুবৰণ হয়। এওঁ আমাৰ শ্ৰদ্ধাৰ পাত্ৰ আছিল, ঠিক আছে। এওঁৰ মাক বাপেকৰ নাম তোমালোকে মনত ৰাখিবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিছে। যদি ভাল লাগে এটা লাইক কৰি দিবা, ঠিক আছে। ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।